নমস্কাৰ ভিউৱাৰ্ছ আজি আপোনালোকক এটা মাইক্ৰ'ছফ্ট এক্সেলৰ নতুন ট্ৰিক্স শিকাম। ভিউৱাৰ্ছ আপোনালোকে লক্ষ্য কৰিছে ইয়াতে মই যেতিয়া কলমত কিবা এটা লিখিছোঁ, যেতিয়া মই ইয়াতে বস্তুটো এণ্ট্ৰি কৰিছোঁ মই কলমৰ ৱেইটটো বাৰ মেনুৱেলি এডজাষ্ট কৰিবলগীয়া হৈছে আৰু এইটো এটা খুবেই বৰিং কাম। গতিকে ভিউৱাৰ্ছ ইয়াতে আমি মেনুৱেলি ৱেইটটো এডজাষ্ট কৰি নথকাকৈ কেনেকৈ অটো এডজাষ্ট কৰিব পাৰোঁ সেইটো চাব। ইয়াতে প্ৰথমতে আমাক যিখন ৱৰ্কশ্বিটত লাগে তাতে ইয়াতে চাওক, এইটো ৱৰ্কশ্বিটত নামৰ আগত মই ৰাইট ক্লিক কৰিম। ইয়াতে দেখিব ভিউ কোড বুলি আছে, ইয়াতে ক্লিক কৰিম। তেতিয়া আমাৰ ভিজুৱেল বেচিকৰ এখন উইণ্ড' খোল খাব। আমি ইয়াতে ওপৰত চিম্পলি ইয়াত চাওক, ইয়াতে মই মাউচ পইণ্টাৰটো লৈ গৈছোঁ জেনেৰেলত, ইয়াত জেনেৰেল দেখাই আছে। আমি কিন্তু ইয়াতে ক্লিক কৰি পেলাই ৱৰ্কশ্বিট কৰি ল'ম। হৈ গ'ল। এতিয়া আমি এইখিনিত আমি ইয়াতে যিটো লিখা আছে আমি একো টাচ নকৰোঁ, জাষ্ট চিম্পলি মাজত লিখি দিম CE চেলছ এণ্টায়াৰ কলম অটো ফিট লিখি চিম্পলি ছেভ কৰি দিম আৰু এইটো ক্ল'জ কৰি দিম। এতিয়া চাব, যেতিয়াই মই ইয়াৰ পৰা টেপ মাৰি ওলাই গৈছোঁ চাওক নিজে নিজে এইটো এডজাষ্ট কৰি লৈ আছে এক্সেলে। গতিকে ভিউৱাৰ্ছ চালে আৰু আশা কৰোঁ আপোনালোকে কোডটো শিকি ল'লে। কোডটো মই আকৌ দেখাই আছোঁ, এইটো চাওক, এইটো আপুনি নোট কৰি ল'ব চেলছ ডট এণ্টায়াৰ কলম ডট অটো ফিট। ভিউৱাৰ্ছ আশা কৰোঁ আপোনালোকে এই নতুন ট্ৰিক্সটো শিকিলে।